মুন্নাদা আহি পাওঁতে পাওঁতে দেৰিয়ে হ'ল। সেইকাৰণে মই আপোনাক কৈ আছিলোঁ বিয়া খাবলৈ যাব নালাগে বুলি। ইমান ৰাতি হৈছে, মোৰ যে অলপ ভয় লাগিছে। ঐ নগেন, তই ভয় কিয় কৰিছ? মই আছোঁ নহয়। আপুনিতো মোক আধা বাটতে এৰি ঘৰলৈ যাবগৈ। বাকীখিনি ৰাস্তা মই অকলে যাব লাগিব, আৰু অকলে যাবলৈ মোৰ বহুত ভয় লাগে। আপুনি মোক অকণমান আগুৱাই দিবনে বাৰু? তই ইমান ডাঙৰ ল'ৰাটো হয় ভয় কৰিছ যে? তই মিছাতে ভয় কৰি থাক। ভূত ডাইনী এইবিলাক একো নাথাকে। মইতো ভূতৰ কথা কোৱাই নাছিলোঁ, আপুনিহে মোৰ মনত পেলাই দিলে। এতিয়াতো মোৰ বেছিকৈহে ভয় লাগিছে। একো নহয় দেই, ব'ল ব'ল। ঐ নগেন, তই ঘৰ যাব পাৰিবিনে? মুন্নাদা, মোক ঘৰত এৰি থৈ আহক না। নাই নাই, ইমান ডাঙৰ ল'ৰাজন হয়, ইমান ভয় কৰিলে নহ'ব। তই নিজে যাব লাগিব। আজি তোক পৰীক্ষা কৰি চাওঁ, তই অকলে যাব পাৰনে নোৱাৰ। মই তোক সদায় সদায় আগুৱাই আহিম নেকি? মুন্নাদা, দিনত হ'লে ভয় নকৰিলোঁ হয়, ৰাতিৰ কাৰণেহে অলপ ভয় লাগিছে। সেই ভয়ংকৰ ৰেল লাইনটো পাৰ হৈ যাব লাগিব। সেই ৰেল লাইনটোৰ ওচৰতে মোক বহুত ভয় লাগে। সেই ৰেল লাইনটোৰ ওচৰত ভূত চূত একোৱেই নাই, মানুহে এনে কৈ থাকে। গাঁৱৰ মানুহবোৰে এনে ভয় খুৱাবৰ কাৰণে কৈ থাকে। তই সেই ৰেল লাইনটোৰ ওচৰত আজিলৈকে ভূত দেখিছ জানো? মইতো আজিলৈকে দেখা নাই, কিন্তু গাঁৱৰ মানুহবোৰে কয় হেনো তাত ভূত আছে বুলি। সেই ৰেল লাইনৰ ওচৰত ৰাতি গ'লে সেই ভয়ংকৰ ভূতে মাৰি পেলায়। নাই নাই, মই এইবোৰ বিশ্বাস নকৰোঁ দে। তই সোনকালে যাগৈ যা, মোৰ টোপনি লাগিছে। মই এতিয়া শুব লাগিব, তই যাগৈ যা। ঠিক আছে মুন্নাদা, তেন্তে মই গৈ থাকোঁ আৰু। ককা, আকাশত তৰা গণিব পাৰিনে? ঐ জধা মূৰ্খ, আকাশৰ তৰা কেনেকৈ গণিবি? ইমানবোৰ তৰা আছে। তই কোনোবা দিনে নিজৰ মূৰৰ চুলিটো গণিব পাৰিছ জানো? তাৰ মানে নিজৰ মূৰৰ চুলিটো গণিব পাৰিলে আকাশৰ তৰাও গণিব পাৰি। তেতিয়াহ'লে কালি নাপিতৰ ওচৰত গৈ গোটেই কেইডাল চুলি কাটি লৈ আহোঁ, আৰু এডাল এডালকৈ গণো। তেতিয়াহে গম পাম আকাশত তৰা কিমান আছে। আইঐ, কি জধামূৰ্খ ল'ৰা এইটো! তোক বুজাই একোৱেই লাভ নাই। আকাশৰ তৰা কোনেও গণিব নোৱাৰে। ঐ নগেন, এই ৰাতিখন ক'ত ঘূৰি আছ অকলে অকলে? ককা, কিনো ক'ম, বিয়া এখন খাবলৈ গৈছিলোঁ। আহোঁতে আহোঁতে দেৰিয়ে হৈ গ'ল। মোৰ লগৰ ল'ৰাজন আছিল, সি ঘৰলৈ গ'ল, আৰু মই অকলে অকলে নিজৰ ঘৰলৈ গৈ আছোঁ। ঐ, তোৰ ঘৰ ৰেল লাইনৰ সিপাৰে হয় ন? তই ৰেল লাইন পাৰ হৈ কেনেকৈ যাবি হে? তই গম নাপাৱ নেকি সেই ৰেল লাইনৰ ওচৰত ভয়ংকৰ ভূত আছে বুলি? ককা, মই সেই ভয়ংকৰ ভূতৰ কাৰণেহে ভয় খাই আছোঁ। আপুনি মোক আগবঢ়াই দিব নেকি ঘৰৰ ওচৰলৈকে? মই এই ৰাতিখন সেই ৰেল লাইনৰ ওচৰত যাব নোৱাৰো দেই। সেই ভূতৰ আতংকৰ কথা মই জানো। পিছে ককা, মই আপোনাক কথা এটা সুধোঁ, সেই ৰেল লাইনৰ ওচৰত সেই ভয়ংকৰ ভূতটো ক'ৰ পৰা আহিলে? আজিৰ পৰা বহুত বছৰ আগতে সেই ৰেল লাইনৰ ওচৰত মানুহ এজনক ট্ৰেইনে কাটিছিলে, আৰু তাত তেতিয়াৰ পৰাই ভূত ঘূৰি থাকে। বৰ ভয়ংকৰ ভূত বোলে, যাকে পায় তাকে ধৰি খায়। তই ঘৰলৈ যাব নালাগে, তই আজি ৰাতিটো মোৰ ঘৰতে থাকি যা। ককা, মই যাবই লাগিব, নহ'লে ঘৰৰ মানুহবোৰে বৰ চিন্তা কৰি থাকিব। হে হৰি, ল'ৰাজনক ৰক্ষা কৰিবা আৰু। কিবা কৰি এই ৰেল লাইনটো পাৰ কৰিলে মোৰ ৰক্ষা। হে ভগৱান, মোক ৰক্ষা কৰিবা। নগেন, ঐ নগেন। আইঐ, ইমান ভয়ানক শব্দ ক'ৰ পৰা আহিছে, আৰু মোৰ নামটো কেনেকৈ গম পায়? নগেন, ঐ নগেন, এবাৰ পাছফালে ঘূৰি চা। আইঐ, এইটো দেখোন ৰেল লাইনৰ ভূত। ভূত ডাঙৰীয়া, মোক যাবলৈ দিয়া, মোক এৰি দিয়া।
তোমালোকে ইমান ভয় কৰা কিয় আৰু গাঁৱৰ মানুহবোৰে মোক দেখিলে ভয় খায় কিয় তুমি কিয় ইমান ভয় কৰিছা তোমাকতো মই একোৱে কৰা নাই আইঐ ভয় নকৰিম ভূত দেখি মানুহে ভয় নকৰি কি কৰিব গাঁৱৰ সকলোবোৰ মানুহে আপোনাৰ কাৰণে ভয় কৰে ৰেল লাইনৰ ভূতৰ নাম শুনিলে মানুহবোৰে থৰ থৰকৈ কঁপিবলৈ ধৰে হয় নেকি মোৰ ভূতৰ আতংক গোটেই গাঁওখনতে ভূত ডাঙৰীয়া মোক ঘৰলৈ যাবলৈ দিয়ক ঘৰৰ মানুহবোৰে মোৰ বাট চাই আছে তোমাক মই যাবলৈ দিম কিন্তু তুমি মোৰ লগত বন্ধুত্ব কৰিব লাগিব আহাচোন মোৰ ওচৰত আহা মই নাযাওঁ আপোনাৰ ওচৰত আপুনি মোক মাৰি পেলাব তুমি মোৰ লগত বন্ধুত্ব কৰিবা নে নকৰা নাই নাই ভূতৰ লগত মানুহে জানো বন্ধুত্ব কৰে মোক যাবলৈ দিয়ক আৰু মোৰ পিছা নকৰিব আপুনি যদি তই মোৰ লগত বন্ধুত্ব নকৰ তেন্তে মই তোৰ গাৰ ভিতৰত সোমাই যাম আৰু বহুত ডাঙৰ ডাঙৰ কাণ্ড কৰিম আপুনি যি কৰে কৰক আৰু কিন্তু মই আপোনাৰ লগত বন্ধুত্ব নকৰোঁ চাই থাক পিছে মই এতিয়া তোৰ লগত কি কি কৰোঁ মই হলো আকবৰ মহাৰাজ মই গাঁৱত যাম আৰু গোটেই মানুহবোৰক অত্যাচাৰ কৰিম আৰু কোনোবাই গাঁৱৰ মানুহে যদি মোৰ কথা নুশুনে তেন্তে মই তাক শাস্তি দিম ঐ মন এই পুখুৰীটোত বহুত মাছ আছে হয় দেই ইয়াত বৰশী মাৰিলে বহুত মাছ পাম ঐ তহঁতে আগৰ দৰবাৰত বহি আৰাম কৰি আছ তহঁতে কাম কৰ নহ'লে মই তহঁতক শাস্তি দিম ঐ মন এইটো নগেন নহয় জানো ইয়াৰ মূৰটো বেয়া হ'ল নেকি ই যে এনেকৈ বেৰৰ ওপৰত থিয় হৈ আছে ঐ নগেন তোৰ কি হৈছে আৰু তই এনেকৈ বেৰৰ ওপৰত কিয় থিয় হৈ আছ মোক চম্ভালি কথা ক মই আকবৰ মহাৰাজ মই নগেন নহয় মই আকবৰ মহাৰাজ তহঁতে মোৰ লগত দম দি কথা নাপাতিবি নহ'লে মই তহঁতক মৃত্যুদণ্ড দি দিম ঐ কণ বেছি গৰম পৰাৰ কাৰণে ইয়াৰ মূৰৰ তাঁৰ ছিঙি গ'ল নেকি ইয়াৰ ঘৰৰ মানুহক জনাব লাগিব সোনকালে ক'ত পলাইছ তহঁতি মোৰ ভৰি মালিচ কৰিবি কি সমস্যা হৈছে আপোনালোকৰ আকবৰ দৰবাৰত আপোনালোক চবকে স্বাগতম আপোনালোকৰ যদি কিবা সমস্যা আছে তেন্তে মোক জনাব পাৰে মই আপোনাৰ সমস্যা সমাধান কৰি দিম দেখিছেনে খুৰী ৰাতিপুৱাৰ পৰাই এনেকৈ আছে যদি কিবা সুধো তেন্তে আকবৰ মহাৰাজ বুলি কৈ থাকে এতিয়া আপুনিয়ে কওকচোন ইয়াৰ মাথা গৰম হৈছে নে ভূতে ধৰিছে ঐ বেটা তোমাৰ কি হৈছে কোৱাচোন তুমি কিয় এনেকৈ পাগলৰ দৰে কৰি আছা যে মোৰ খনাৰী তই কিয় উলট পালট কথা কৈ আছ তই আকবৰ মহাৰাজৰ লগত ভালকৈ কথা পাতিবি নহ'লে মই তোক শাস্তি দিম ইয়াক সঁচাকৈ ভূতে ধৰিছে ইয়াক ধৰি লৈ ব'ল টকলা বাবাৰ ওচৰত ঐ মন ধৰ ইয়াক আৰু লৈ ব'ল টকলা বাবাৰ ওচৰত মোক এৰি দে তহঁতে মোক এৰি দে কৈছো নহয় মোক এৰি দে তহঁতে মোক ধৰি ৰাখিছ হে মই তহঁতক গোটেইকেইটাকে মৃত্যুদণ্ড দি দিম দেখিছে নহয় টকলা বাবা কি যে হ'ল মোৰ ল'ৰাজনৰ ৰাতিপুৱাৰ পৰাই ল'ৰাজনে এনেকৈ পাগলৰ দৰে বকি আছে কোন হয় তই আৰু ক'ৰ পৰা আহিছ মই কৈ আছো দেখোন মই আকবৰ মহাৰাজ তই কাণেৰে শুনি নাপাৱ নেকি হে তই ভালে ভালে কবি নে তই কোন হয় নহ'লে মই এই যাদুই শক্তিৰে তোক ভস্ম কৰি পেলাম মই ৰেল লাইনৰ ভূত টকলা বাবা ৰেল লাইনৰ ভূত কিন্তু বৰ ভয়ংকৰ হয় দুষ্ট ভূত তই এই নগেনৰ দেহৰ পৰা আঁতৰি গুচি যা মই নাযাওঁ মই বহুত দিনৰ মূৰত মানুহৰ দেহত সোমাব পাৰিছোঁ তই যদি নগেনৰ দেহৰ পৰা নাযাওঁ তেন্তে তোৰ অৱস্থা বৰ বেয়া হ'ব তই নগেনৰ দেহটো এৰি যাবই লাগিব ওম হিম ক্ৰীম জামুণ্ডৈ বিছৈ নমো প্ৰেতাত্মাই স্বাহা
বাবা বাবা মোক এৰি দিয়ক ঠিক আছে মই তোক এৰি দিম কিন্তু তই এই গাঁওখন এৰি বহুত দূৰত গুচি যা আৰু তই কথা দি থৈ যাব লাগিব তই কেতিয়াও কোনো মানুহৰ গাত নুসুমাও ঠিক আছে বাবা মই কাৰো গাত নুসুমাও আপুনি মোক এৰি দিয়ক কি হৈছে বাবা মোৰ কি হৈছে ৰেল লাইনৰ ভূত তোমাৰ গাত সোমাই গৈছিলে কিন্তু তুমি চিন্তা কৰিব নালাগে মই সেই ভূতক খেদি পঠিয়ালোঁ ধন্যবাদ বাবা আপোনাৰ বহুত বহুত ধন্যবাদ ঐ নগেন আৰু যাবিনে ৰেল লাইনত ফুৰিবলৈ কন্দা মই আৰু কেতিয়াও নাযাওঁ তালৈ তুমি ভয় নাখাবা সেই ভূতলৈ মই সেই ভূতক খেদি পঠিয়ালোঁ